ওই ৰ ইয়াতে ৰখি আছ তই কিয় যোৱা নাই তাত নাই তই আহি থাকা দেখি তোকে ৰখি আছো বল বল যাও যা বল ও তই দুই আহি কিনে গেম খেলত লাগিছই নেকি আৰু তোক তাতে ৰখি আছে সিহঁত তিনিও যাওঁ ৰ মই যাওঁ তই এতিয়া যা তেনেহ'লে মোৰো ফোন আহিছে মই যাওঁ দে আজি ইমান দেৰি কৰিলি যে মোৰ পইচাই নাছিল ৰ পইচা যোগাৰ কৰোঁতে দেৰি হৈ গ'ল দে হ'ব দে আৰম্ভ কৰি দি Everything you know is in your mind. মোৰ কালি বহুত পইচা গ'ল ভাই মোৰো বেছি ইয়াৰ চবুত চাই লাভ হৈছে কালি পইচা কি তহঁতিও ক'ৰ পৰা ওলালি মোবাইলে টিপি থাকো নেকি তহঁতি হয় নেকি খেলাম ৰ অলপ ভালে আছা পিছে ফোনটো কাণত নাই যে আজি নাই যাওঁ গোটেইকেইটা একেলগে যাওঁ যা বল যা বল ৰাজা তহঁতে কি এনেদৰে থাকিবি নেকি অলপতো ভাল দে তহঁতে থাক মই যাওঁ বাজিয়ে তাৰ কথা তাতৰে কি আমি ৰিক্সা চলাব যাম নেকি তাকে তহঁতে সদায় এনেকৈ খেলি থকা ভাল হোৱা নাই দেই পইচাবিলাক এনেই বৰবাদ কৰি আছ তই আমাৰ কথাত গুৰুত্ব দিব নালাগে যা তই ফোন কৰি থাক গৈ যা তহঁতক ভাল ক'লে বেয়া ন নাই যা যা তই ফোন কৰি থাক গৈ যা মই আজিৰ পৰা তাচ খেলিব নোৱাৰিমেই কিজানি ৰ পইচাই নাই লগত সিদিনা বাকচৰ পৰা ঘৰৰ বাকচৰ পৰা পইচা লৈ আহিলোঁ পইচাখিনি শেষ হৈ গ'ল ঘৰত গাম পালেতো কথাটো বেয়া হৈ যাব পইচাও নাই পইচা নাই যদি নাই খেলাম দে আজি খেলাও দেছো পিছত দে চিকাৰে কৰিবি একদম মোকো দে মই খাম আজিৰ পৰা কি হ'লা তোমাৰ কিয় ব্লেক খাব ওলাইছ নাই তাই মোক আজিৰ পৰা ব্ৰেকআপ দিছে ফোন কৰিবলৈ মানা কৰিছে নাই মই আজিৰ পৰা খামেই তুমি দেখোন আমাক ভাল হ'বলৈ দিছিলা তুমি খাব নোৱাৰা দিয়া মই খামেই এইবিলাক বেয়া বস্তু কিয় খাব ওলাইছ তুমি মই আজিৰ পৰা তাচ নেখালো আজিৰ পৰা নাই মই খামেই তুমি ব্লেক খাব নোৱাৰা বুলি কৈছে না তুমি ব্লেক খাব নোৱাৰা নাই মোক দিব লাগিব তোমাক মই ব্লেক খাব নাই মোক লাগিব তোমাক ব্লেক খাব নিদিবই মই খাম বুলি কৈছো লাগিবই মোক খাম বুলি কৈছো হাই তো কি রে নুবুজা নাই মই খাম বুলি কৈছো বেটা কৰিলে বুলি কৈছে সিগাৰেট নাই ছোৱালী বাদ দিয়া ছোৱালীৰ কথা বাদ দিয়া এইবিলাক লাগিবই কি হলো ইয়াৰ এই সাসুলিয়া বেটা বৈছে কাৰণে আমি চিগাৰেট খাব লৈছে মোবাইলো মাৰ দিয়া অলপমান তহঁতে ভাল তহঁতে মোৰ কথা নুশুনিলি ন এই ঠিকে কৈছিলে ভাই আমি চব এইবিলাক বাদ দিব লাগিব আজিৰ পৰা চবে ভাল হ'ম দে আজিৰ পৰা সেইকাৰণে মই কষ্ট কৰিব লাগিব চবে আজিৰ পৰা চবে ভাল হ'ব লাগিব চবে ভাল হ'ম আজিৰ পৰা চবে কষ্ট কৰিম ভিডিঅ'টোত দেখুৱাৰ দৰে নৱপ্ৰজন্মৰ কোনেও যাতে এনেকুৱা পথ অনুসৰণ নকৰে ভিডিঅ'টোৰ দ্বাৰা এইটোৱে বুজাব বিচৰা হৈছে ধন্যবাদ।